বিহালীত নিৰ্দলীয় প্ৰাৰ্থী অজয় কুমাৰ সিংহৰ বাইক ৰেলী ৭১ বিহালী বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী অজয় কুমাৰ সিংহ বাইক ৰেলী বিহালী সমষ্টি ৩ কোটি নেফা তিনিআলিৰ পৰা মোনাবাৰী চাহ বাগিচালৈ বাইক ৰেলী এই বাইক ৰেলী ৩০০ৰো অধিক লোকে ৰেলীত অংশগ্ৰহণ কৰে নিউজ টেক্স ৰিপৰ্ট বিগ নিউজ জয় ভাৰত পাৰ্টীৰ সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ সদৌ ৰাইজলৈ মোৰ এটা অনুৰোধ আপোনালোকৰ বহুমূলীয়া ভোট দি অহা ৯ এপ্ৰিল তাৰিখে নিজ নিজ ভোট কেন্দ্ৰলৈ গৈ বাল্টিৰ চিনত ভোট দি মোক জয়যুক্ত কৰে যেন শ্ৰদ্ধাৰ ৰাইজ বাল্টিৰ চিনত ভোট দিবলৈ নাপাহৰে যেন শ্ৰদ্ধাৰ ৰাইজ অহা এপ্ৰিলৰ ৯ তাৰিখে বিধানসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে উক্ত নিৰ্বাচনত মই জয় ভাৰত পাৰ্টীৰ সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে